গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। বৰ্তমান মোৰো ভাল। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি ফুৰিবলৈ যাওঁ, মানে টিয়কলৈ যাওঁ। মোৰ মামাৰ ঘৰ আছে আৰু ভিডিঅ'টো আপোনালোকক তাতো দেখামগৈ, চাই থাকিব শেষলৈকে। আৰু ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছেনে, চবৰে আগবঢ়াবলৈ আহিছে। এয়া বেগ চেগ লৈ পালোহি। তাৰপিছত অলপ সময় হ'ল, চাহ তাহ খালোঁ, তাৰপৰা কাপোৰ কানি সলালোঁ। এতিয়া আমি আছোঁ সৰু মামাহঁতৰ ঘৰত। মামীহঁত নাই, বিয়া খাবলৈ গৈছে, ওচৰতে বিয়া আছে, তালৈ গৈছে। এতিয়া ঘৰত আমি, মা, মই আৰু আমাৰ মানুহজন আছোঁ, আমি তিনিটা। মামাও ওলাই গৈছে কিবা কামত। এইটো আমাৰ মামাহঁতৰ ঘৰটো, এইটো সৰু মামাৰ ঘৰ। এখন দোকান এখন আছে ঘৰতে মামাহঁতৰ। এইটো ঘৰটো। এয়া মামীয়ে ফুল ৰুই থৈছে সেইখিনি। এইবাৰ সেইটো সিহঁতৰ মেকুৰী দুটা। এতিয়া আমি কেইটাই আৰু ভিতৰতে আছোঁ আৰু। আমি খাই বৈ এতিয়া আহিছোঁ। আমাৰ ওচৰতে আছে ডাঙৰ মামাহঁতৰ ঘৰ, তালৈ যাওঁ আমি, মা, মই আৰু আমাৰ এজন গৈ থাকোঁ। আমি এতিয়া ডাঙৰ মামাহঁতৰ ঘৰ পালোহি। আমি এতিয়া এয়া বহি আছোঁ। এয়া মানুহজন বহি আছে। এয়া আমাৰ ডাঙৰ মামা, এয়া মা বহি আছে, আমিও লগতে বহি আছোঁ আৰু। আমি এতিয়া আছোঁ মাজু মামাহঁতৰ ঘৰ। ডাঙৰ মামাহঁতৰ ঘৰৰ পৰা আহিলোঁ। এতিয়া ওচৰতে আছে মাজু মামাহঁতৰ ঘৰ। চাই ককাক কি দেখাম, মানুহখিনিয়ে কি কৰিছে ভিতৰত দেখাই আছোঁ। এয়া বহি আছে। এয়া আমাৰ মাজু মামা জুই সেকি আছে। এয়া মামীয়ে ভাত বনাবলৈ যা যোগাৰ কৰি থৈছে। আজি আমি ইয়াত ভাত খাম। এয়া গেম খেলি আছে পুৰা। তাৰপিছতে আৰু মানুহবোৰ চব পলাই ফুৰিছে ভিডিঅ' ওলাম বুলি। ঐ কি কৰিছ তই? এটা আছে ৰ'ব দেখাইছোঁ। চব মানুহবোৰ লুকাই আছে ভিডিঅ' বনাম বুলি। লুকাই চাগে ভিডিঅ' নোলায়। অকল ডাঙৰ মাজু মামাহে ওলাইছে। মামী সেই পিছফালে কিবা বাচন ধুই আছে মাৰ লগত। আৰু আমি এতিয়া ভাত খাবলৈ বহিছোঁ। সেয়া বাঢ়ি আছে, এইফালে এয়া বহি আছে ভাত খাবলৈ। আমাৰ এয়া ভাত কৰি আছে মায়ে। এতিয়া ভাত পানী হয়তো লাজতে পিঠি দিছেগে। আপোনালোকক আমাৰ ডাঙৰ মামাহঁতৰ ঘৰটো দেখুৱাইছিলোঁ। খালি ৰাতি হৈ আছিলে যে ইমান ধৰিব নোৱাৰিছিলে। এতিয়া দেখুৱাই দিছোঁ। আজিৰ দিনত আকৌ ইয়ালৈ আহিছোঁ আমি। তাৰপিছতে ভাবিছোঁ আজিৰ দিনত সকলোখিনি আকৌ এবাৰ দেখুৱাই দিম। কালি ৰাতি হ'ল অহা ইয়ালৈ, আৰু গোটেইকেইঘৰতে কালি ৰাতিয়ে হ'ল বাৰু। সেইটো কাৰণে ভাবিছোঁ এতিয়া আকৌ দিনত দেখুৱাইছোঁ। ধান শুকাই থৈছে। এয়া ডাঙৰ মামা আজি সকাম আছে, সকাম খাবলৈ যাব, ওচৰতে আছে। এইটো ডাঙৰ মামাহঁতৰ ভঁৰাল, এই জাতিলাও দি থৈছে।
ইফালে এইবোৰ সাঁচি গছৰ পুলি আছে ৰুই থৈছে আমাৰ পুৰণা মামাৰ ঘৰ মানে য'ত পুৰণা ঘৰ আছিলে মামাহঁতে ইয়ালৈ আগলৈ উঠি আহিলে তাতো গোটেই সাঁচি গছৰ পুলি ৰুই থোৱা আছে এইটো ঘৰটো এইবোৰ হালধি শুকুৱাই থৈছে ইফালে ইয়াত পাৰ আছে ইয়াত বাৰান্দাত বহি আছে ইফালে ছাগলী গঁৰাল ভঁৰালৰ লগতে ওপৰত ভঁৰাল তলত ছাগলী গঁৰাল ইফালে ইয়াত গোহালি মাছ আছে আৰু দেখুৱাই দেখি মাছ মামাহঁতৰ ঘৰ দেখুৱামগৈ কালি ৰাতি গ'লো যে ৰাতি ইমান দেখুৱাবলৈ মানে আন্ধাৰ হৈ আছে যে সেইকাৰণে ভাল নহ'লে দেখাবলৈ আজি দিনত আকৌ দেখাম এয়া হৈছে আমাৰ এতিয়া মাজু মামাহঁতৰ ঘৰত সোমাইছোহি আগে আগে মা পিছে পিছে মই এইফালে এয়া গোহালি ঘৰ ভঁৰাল সেয়া মানুহজন আহি আগতীয়াকৈ বহি আছেহি তাৰপিছতে আৰু আজি কি দেখাম আৰু চাই থাকিব সোমাই লওঁগৈ এতিয়া মই এতিয়া গাখীৰ গৰম কৰিছোঁ চাহ বনাওঁ এতিয়া চাহ খাম আপোনালোকক মই বস্তু এটা দেখাম চাব দেই বস্তুটো মানে মই সেই তেনেকৈ আজিহে দেখিছোঁ প্ৰথম সেইকাৰণে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ এইটো চাব দেই এনেকুৱা বাৰু কলডিল আজিলৈকে আপোনালোকে দেখিছেনে এনেকৈ লগা বৰ বেলেগ ধৰণে লাগিছে কলডিলটো চাওকচোন এইজোপা মই মানে তেনেকৈ আজিহে প্ৰথম দেখিছোঁ সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখাওঁ এনেই দেখিছোঁ কলডিল লাগে গছত কলে চলে কিন্তু এনেকৈ লগা মই আজি প্ৰথম দেখিছোঁ তাৰপৰা এইফালে এইবোৰ সাঁচি গছৰ পুলি আৰু আমাৰ সেই পুখুৰীটো দেখামগৈ যিটো একদম মানে আমাৰ মাহঁত সৰু কালৰ পৰা থকা পুখুৰী হয় আৰু সেইটো সেই পুখুৰীটোতে আগতে হেৰি হৈ গৈছে তথাপি পানী আছে দেখিছে আগতে আমি ইয়াতে পানী চানী তুলি মেলি এইখিনিতে এটা বাথৰুম আছে এতিয়া চোতা আছে তাৰপৰা এজোপা জলফাই গছ এজোপা আছে পুখুৰী পাৰতে লাগি গ'ল সেইফালে এইবোৰ পথাৰ গোটেই তাৰপিছতে এইফালে আছেগৈ এইটো ৰাস্তাটো মানুহৰ ঘৰ তাৰপিছতে এইফালে আমি এতিয়া আহি আছোঁ পিছফালৰ বাৰীলৈ মামাহঁতৰ আমি দুটা আহি আছোঁ এইবোৰ দেখিছে গোটেই বাহনি এইখিনি যে এই বাৰীখন আগতে ইয়াত খেতিয়ে কৰি থাকে শাক পাচলি মানে বন্ধাকবি চন্ধাকবি সৰু আলুগুটি আমি আগতে আহিলে ইয়াত খাবলৈ আহোঁ আলু চালু এইটো পুখুৰী এটা আছিলে এইটো পানী চাই অকণমান আছে এইবোৰ আগতে ইয়াতে আমাৰ ইয়াত আছে ককা আইতাহঁতৰ খেলি আছে বাৰী এইবিলাকত আগতে খেতি কৰে এইবোৰ মাতিছে সেইকাৰণে এনেকৈ পৰি আছে এতিয়া নকৰা হ'ল বহুত দিন অহা নাই যে চাবলৈ আহিছোঁ এইফালে সেইবোৰ পথাৰ গোটেই হাবি ভাত ৰেডি হৈ গ'ল এতিয়া খাম আজি এয়া আছে উখোৱা চাউল ডিমৰ চব্জি আৰু ফেচবিনৰ ভাজি আমি কেইটাই ওলাই আহিছোঁ অকণমান তিয়কৰ বৰা বজাৰ আমি ইয়ালৈকে আহিছোঁ এতিয়া এইজনে গোটেই ভিৰ গধূলি সময়টোত এতিয়া ম'ম' খাবলৈ আমাৰ ভাগত এতিয়ালৈকে অহাই নাই আহিবহে অঁ মোৰতো এইটো দেই ম'ম' নেখায় চাওমিন খাইছে আজি আমাৰ মামা ঘৰত থকা আজি 3 দিন হ'ল আজি দেওবাৰ আজি আমি ঘৰলৈ যামগৈ গা পা ধুই আজৰি হ'লোঁ কালি আমি থাকিলোঁগৈ ডাঙৰ মামাহঁতৰ ঘৰত তাৰপৰা তাত ভিডিঅ' চিডিঅ' কৰা নহ'লে মোবাইলত চাৰ্জো নাছিলে আৰু ভাবিছোঁ আকৌ আজি কি কি কৰিম সেইখিনি দেখাম ভিতৰত শুনিছে চাগে সেয়া কি শব্দ ওলাই আছে খোল বজাই আছে মামা সৰুটোলৈ এইবোৰ গান শিকি আছে আৰু ভাওনা চাওনা তেনেকৈ হেৰি কৰেগৈ আৰু দেখাইছোঁ ৰ'ব শিকি গৈছে এইটো দেখিছেনে বজাই আছে
এয়া আমি ছাত্ৰৰ ওপৰত আহিলোঁ কাপোৰ মেলিবলৈ। চাওক মামাহঁতৰ ঘৰৰ ওচৰতে এখন নাৰ্চাৰী আছে, বহুত ধুনীয়া ধুনীয়া ফুল আছে ইয়াতে। মামীহঁতেও ইয়াৰ পৰাই নি পেলাই ফুল অলপ কৰিছেগৈ। এইখন নাম চাম দিয়া নাই নেকি নাজানো দেই, আছে বহুত ধুনীয়া ধুনীয়া ফুল আছে। এইটোৱে আমাৰ মামা। মামী মানে আজি বিয়া সেইদিনাখনি বিয়া আছিলে যে, আজি তাত বিয়া ৰিচিপশ্যন আছে, সেইকাৰণে মামীও আমাৰ লগতে যাব, সেইখিনিতে নামি দিব। তাৰপৰা আমি ঘৰলৈ যামগৈ আৰু আকৌ কোনদিনা আহোঁ ঠিক নাই। সেয়া আমি ওলালোঁ বেগ চেগ লৈ, সেইফালে আগবাঢ়ি গৈছে আৰু বেগ চেগ লৈ। মামীহঁত ওলাই আছে ভিতৰত। এতিয়া আমি ঘৰলৈ আহি আছোঁ ওলাই। এই মামীহঁত যাব, মামী যাব বিয়ালৈ, আমাৰ লগতে আহিছে। এই পিছত আহি আছে মামীয়ে মায়ে, তাৰপিছতে আগত এয়া আগবাঢ়ি গৈ আছে। কি খাইছ? এয়া লগত এয়া আগত বেগ লৈ পুৰা গৈ আছে। একেবাৰে ঘৰতহে দেখামগৈ আৰু দেই, ঘৰত লগ পামগৈ আৰু গৈ। দেখাই নাই হয় জানি, গমেই নাপায়। আমি ঘৰ পালোহি, ঘৰ পাই এতিয়া আকৌ ওচৰতে বিয়া এখন আছে, বিয়াখনৰ কাৰণে আহিছোঁ। আমাৰ ইয়াৰ ঘৰৰ গোটেই সকলো পৰিয়াল, ওচৰতে বিয়া এখন আছে। এতিয়া আকৌ বিয়া খাবলৈ আহিলোঁ লৰালৰিকৈ ওলাই। এইজনী কইনা খাই দিয়া, খাই কৰি দিয়া। সেইফালে সেয়া মৰ্টন বিলাই আছে আৰু এইফালে এয়া আমি বিলাই।